নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি শ্বুটিঙৰ বাবে আজি নহয় অহা হ'ল আজি 4 দিনমান এতিয়া জাজি ভকত গাঁৱত আছোঁ। এতিয়া মেকআপ কৰিবলৈ লৈছোঁ। আমাৰ শ্বুটিং কেনেকৈ হয় আপোনালোকৰ মাজলৈ মই আগবঢ়াই আছোঁ, আপোনালোকে চাই থাকিবচোন। এতিয়া মই মেকআপ ল'ব লৈছোঁ, মেকআপ লোৱাটো আপোনালোকক দেখাই আছোঁ। এতিয়া মাইনাই মেকআপ আৰম্ভ কৰিব লৈছে। প্ৰতিটাৰ কাহিনীটো তলিক গোস্বামী পৰিচালনা কৰিছে ইনু বৰুৱাই। ইনুবাই খুব ভাল ডাইৰেক্টৰ ইনু বনিয়া। এতিয়া মেকআপটো কৰি হৈ গ'ল, খোপা বান্ধিম, ফুট ল'ম। এতিয়া ফুট ল'ম, খোপা বান্ধিম, তাৰপিছত মেখেলা চাদৰ পিন্ধিম। তাৰপিছতখিনি মই আপোনালোকক কেনেকৈ শ্বুটিং হয় দেখুৱাই আছোঁ। এয়া মেকআপ কৰি হ'ল। আৰ্টিষ্ট উঠিলে এইফালে আৰু এজন সত্যেন্দ্ৰ উঠিছে আৰু এজন আছে। মেকআপ কৰি হৈ গ'ল। এতিয়া আমি লোকেশ্যন যাবলৈ ওলাইছোঁ। হৈ গ'ল, এতিয়া কষ্টিউম কৰা নাই, কৰিম আৰু লোকেশ্যন গৈ আছোঁ। এতিয়া মাইনা আমাৰ মেকআপ আৰ্টিষ্ট, খুব ধুনীয়া মেকআপ কৰে। ধুনীয়া মেকআপ নহয়, কেৰেক্টাৰ মেকআপ হয়। কেৰেক্টাৰ মেকআপ বুলি নহয়, মোৰতো কেৰেক্টাৰ মেকআপ, এনেই সি ধুনীয়া মেকআপটো ধুনীয়া কৰে। এইফালে ভৈৰৱী, এইফালে সত্যেন্দ্ৰ বহি আছে, এইফালে আমাৰ প্ৰকাশ। এতিয়া আমি লোকেশ্যন গৈ আছোঁ। লোকেশ্যনত কষ্টিউম কৰি শ্বুটিংখিনি নিব নিদিছিলে, একো কমপ্লিট বেলেগকৈ ৰাখে ন। চ' সেইকাৰণে তোমাৰ ভাল বিহেভ নকৰে, কষ্টত আছা তাৰমানে তুমি, খুব কষ্টত থকা মানুহ এজনী। কিন্তু এই যে আহিছে সংগটো, কথা এটা পাতিছা, একেলগে পূজা কৰিছা। Action, যোৱাগে। পাইছোঁ এক মিনিট, এতিয়া হেৰি তাই ক্ল'জ কিবা ক'ব। একদম খালী হৈ তোমালোক যথেষ্ট টকা পইচা থকা মানুহ তাৰমানে, আৰু তোমালোকৰ ঘৰত এখন পূজা হয়, শালেগ্ৰাম পূজাটো। সেই পূজাটো তোমালোকৰ ডেইলি কৰে তাৰমানে, পূজাৰী আহে, পূজাৰীয়ে কৰে। আৰু সেইকাৰণে জনসমাজখনত বা গাঁওখনত কয় যে সেইকাৰণে ইমান নদন বদন সিহঁতৰ ঘৰ। কিন্তু তোমালোকে পূজা কৰি নাথাকা, তোমালোকে পূজাৰী আহিছে, পূজা কৰিছা, তোমালোকে নৰ্মেল থাকা তাৰমানে। কিন্তু সেই পূজাটোত সহায় কৰি থাকে বা লাগি থাকে সেই বোৱাৰীজনীয়ে থকা হা। আৰু সেই বোৱাৰীজনীৰ লগত ইও খুব দুখত আছে, আৰু তাইৰো যে খুব দুখত আছে সেই কথাটো এষ্টাব্লিছ হয়। হওঁতে সেই এই যিজন দেও মানে আহে পূজাৰী, তেওঁ লগত দুই এটা কথা পাতিছে, তোমালোকে গম পাইছে। শাহুৱেকে সেইকাৰণে ইয়াৰ পৰাই পঠিয়াই দিলে তাৰমানে দূৰলৈ, আশ্ৰমলৈ ক'ৰবালৈ পঠিয়াই দিলে। বুজি পালা? নাই, উৰণিখন থকা লৈ লৈচোন কৰি থাকা উৰণি একশ্যন। শ্বুটিং শেষ কৰি গুৱাহাটী ৰুম পালোহি। একোকি তৰাৰ পোহৰ ধাৰাবাহিকখনত শ্বুটিং কৰিবলৈ গৈছিলোঁ মৰিগাঁৱত। আহি ৰুম পালোহি। আপোনালোকে মোৰ এই অভিনয়টো চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবচোন। আপোনালোকৰ কমেণ্ট কৰি জনালে মোৰ ভাল লাগিব। লগতে বহুত বেছি মৰম দিব। যিসকল মোৰ ইউটিউব চেনেলটোত নতুন তেওঁসকলে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।